ভিডিঅ'টো আবেলি ঘৰ সাৰাৰ পৰা আৰম্ভ কৰিছোঁ, সন্ধিয়া নোহোৱাৰ আগতে মানে ঘৰখন সাৰি লৈ আৰু মানে কাম আছে, ফুলৰ টব কেইটামান ফুল ৰুব লাগে। কালি ফুলৰ টব লৈছিলোঁ, মানে এইফালে দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আছে। এতিয়া বাৰিষা গ'ল যেন ফুলবোৰ নুফুলা হ'ল আৰু। এইফালে ফুলৰ টাবকেইটা ৰুলোঁ, ৰোৱাটো নেদেখালোঁ আৰু ভিডিঅ' কৰা মানুহো নাই। এইফালে দেখিছেনে ছাগলীয়ে খাই শেষ কৰি দিছে। এইফালে আকৌ ফুলখিনি ৰুই এইফালে মাটি অলপমান খান্দি এইফালে লাই গুটি, ধনিয়া গুটি আৰু সৰিয়হ গুটি কেইটামান পেলাই থ'লোঁ। ডাঙৰ হ'লেতো ছিগি পেলাই খাব পাৰিম হয়নে। এইফালে আকৌ সন্ধিয়া ছোৱালীজনীয়ে পায়স অলপমান খাবলৈ মন কৰি আছিলে, পায়স অলপমান বনালোঁ। এইফালে ঘিউ অলপমানো আৰু মৌজু অলপমানো দিছোঁ। এইফালে ঘিউখিনি মানে এৰাই নাখায়, ঠাণ্ডা যেন গোটামান দি আছে আৰু এখন হাতে কেমেৰা ধৰি মানে দিগদাৰো হয় এৰুৱাই দিবলৈ। এইফালে পায়সখিনি হ'লে আৰু ছোৱালীজনী খাবলৈ দি শাক অলপমান আছিলে, শাকখিনি বাচি ধুই কৰি লৈ এইফালে ভাজিব লৈছোঁ মই। আজি মানে ৰাতি দালি নবনাওঁ, এনেকৈ খাম আৰু সেইখন শাকখিনিও ভাজা হৈ গ'ল। আকৌ এইফালে আলু অলপমান ভাজিব লৈছোঁ, সেইখন কেৰাহীতে মানে আৰু এখন কেৰাহী লেতেৰা নকৰোঁ। এইফালে শাকখিনি কাঢ়ি ল'লোঁ, এইফালে আলুখিনি তাতে দি দিলোঁ, দি এইফালে মানে এয়া হ'লে আৰু আলুখিনিও। ভিডিঅ'টো মানে বেছি দীঘল কৰা নাই, অলপ ক্লিপ ৰাখিছোঁ। এইফালে ভাত সাজো বাঢ়ি ল'লোঁ। আজিলৈ আহিছোঁ তেনেহ'লে, বাই, শুভ।